হেল্ল' এভৰিৱান, আমি আজি গৈছিলোঁ হাজবেণ্ডৰ ফালৰ মামাহঁতৰ ঘৰত। তাত মাঘ মাহৰ সভা চলি আছিল। আমি গৈ পায়ে তাত সোমালোঁ আৰু সভাত আমি সোমালোঁ চিত্ৰ প্ৰদৰ্শনী। এয়া দেখিছেনে, সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়া চিত্ৰবোৰ আঁকিছে, খুব ভাল লাগিল চাই। আৰু এয়া পাপন দা, জুবিন দা, ভূপেন হাজৰিকাদেৱ আৰু এইফালে দেখিছেনে, এইটো জুবিন দা বনাইছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে লগ লাগি বনাইছে, ইমান ধুনীয়া হৈছে। আৰু আমাৰ টুকটুকিটো জুবিন দাক খুব ভাল পায়। সি জুবিন দাক দেখি মানে তাৰ পৰা নাহে, তাক জোৰ কৰি লৈ আহিছোঁ, এইটোৱে চাই আছে। খুব ধুনীয়া হৈছে চিত্ৰবোৰ। আৰু আমি তিনিওটাই তাত মেলাখন চালোঁ, অলপ ঘূৰিলোঁ চাৰিওফালে। আৰু এইফালে আমাৰ টুকটুকে ফটো উঠিলে। সি এনেই ফটো নুঠে, কিন্তু এয়া সজোৱা দেখি, লাইটিং ফুলবোৰ দেখি উঠিলে বাৰু কেইখনমান। আৰু আমি চাৰিওফালে ঘূৰি ফুৰি আহি তাতে আমি চাহ পানী খাই ল'লোঁ। আৰু এয়া আমি দাস আৰু মই খালোঁ চিকেন পকৰা আৰু চাহ। আৰু আমাৰ টুকটুকে চাওমিন খালে। সি চাওমিন খুব ভাল পায়, কিন্তু মই ঘৰতে বনাই দিওঁ, বাহিৰত তেনেকৈ নিদিওঁ। কিন্তু আজি খাব বুলি কোৱাত বহুত দিনৰ মূৰত খাব দিলোঁ আৰু বিহু বুলি। আৰু এয়া আমি খালোঁ। চিকেন পকৰাটো খুব টেষ্টি হৈছিল খোৱাৰ কাৰণে। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, বাই।